কণাপাই বৰদলৈ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহত কণপাহী স্মৃতি গ্ৰন্থ উন্মোচন। গ্ৰন্থ অধ্যয়নৰ শক্তি পৃথিৱীৰ সৰ্বোত্তম শক্তি ডক্টৰ অংশুমান দাস। বিদ্যালয়খনৰ প্ৰধান তথা ৰূপালী জয়ন্তী সমাৰোহৰ সম্পাদক ৰমেশ চন্দ্ৰ বৰদলৈ লিখিত এটি সমবেত গীতেৰে আৰম্ভ হয় মুকলি সভা। পঁচিশ বছৰ পূৰ্ণ কৰাৰ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত কণপাহী নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ দীপেন্দ্ৰনাথ বৰদলৈয়ে। স্কুল কলেজ বা অন্যান্য শিক্ষানুষ্ঠানৰ মূল হোতা বা সৃষ্টিকৰ্তাৰ মূল ব্যক্তিজন হৈছে ৰমেশ বৰদলৈ দেৱ। মোৰ দাদাৰ নিচিনাই যোৱা বছৰ মই এক বিশেষ উপলক্ষত তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত কলেজলৈ আহিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশ অনুসৰি, আৰু তাতেই মানুহজনৰ লগত বিভিন্ন কথা পাতি তেওঁৰ পৰা মই বহু ক্ষেত্ৰত অনুপ্ৰাণিত হৈছিলোঁ আৰু সেই এপাহতে তেওঁৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰি আৰু তেওঁৰ এই ৰূপালী জয়ন্তী বৰ্ষৰ যিটো মূল ৰূপ অৰ্থাৎ এখন সম্পাদিত স্মৃতিগ্ৰন্থ, আৰু সেই স্মৃতিগ্ৰন্থখনত মই তেওঁক মোৰ ফালৰ পৰা যিখিনি সাধ্যই কোলাই সেইখিনি দিহা পৰামৰ্শ দি তেওঁক মই সহায় কৰিছিলোঁ। আৰু তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল যে এখন সুন্দৰ স্মৃতিগ্ৰন্থ অন্তত এই অঞ্চলটোৰ যি ৰূপ, এই অঞ্চলটোৰ যি নৈসৰ্গিক চিত্ৰ, এই অঞ্চলটোৰ যি শিক্ষানুষ্ঠান বা এই অঞ্চলটোক ৰেখাপাত কৰিব পৰা, চিহ্নিত কৰিব পৰা এখন গ্ৰন্থ সৃষ্টিৰ কাৰণে তেওঁ দিনে নিশাই যথেষ্ট পৰিশ্ৰম কৰিছিল। আৰু আজি সেই পৰিশ্ৰমৰ যেন তেওঁ ফল বা আমি এই অঞ্চলটোৰ অধিবাসীসকলে ফল পাইছোঁ এই কণপাহী নামৰ যিখন স্মৃতিগ্ৰন্থ। কণপাহী নামটো বৰ যথাৰ্থ নাম, অৰ্থাৎ আমাৰ কণপাহী বুলি মাধ্যমিক বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল 1994 চনত, আৰু আজি 2019 চনত 25 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আমি চিলভাৰ জুবিলি চেলিব্ৰেশ্যনটো আমি কৰিছোঁ। আজি আমি দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম দিনা কাৰ্যসূচী আজি 30 ডিচেম্বৰত আছে। প্ৰথমে আছিল আমাৰ স্মৃতি তৰ্পণ পতাকা উত্তোলন, তাৰপাছত স্মৃতি তৰ্পণ শ্বহীদ তৰ্পণ, তাৰপাছত আমাৰ বিশেষ বিদ্যালয়ৰ লগত জড়িত ব্যক্তিসকলৰ সমাধান অনুষ্ঠান, আৰু তাৰপাছত দুপৰীয়া 12 বজাৰ পৰা মুকলি অনুষ্ঠান আৰম্ভ হৈছে। সন্ধিয়া আমাৰ বৰ্তি পৰ্যন্ত, আৰু কালিলৈ আমাৰ 31 ডিচেম্বৰ তাৰিখেও আমাৰ কাৰ্যসূচী আছে, দ্বিতীয়দিনীয়া কাৰ্যসূচী আৰু শেষ কাৰ্যসূচী আছে। এতিয়া আমাৰ ৰাতিপুৱাই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব, তাৰপাছত আমাৰ এখন বিচিত্ৰ অনুষ্ঠান আৰম্ভ হ'ব, ৰাতি আমাৰ বৰ্তি পৰ্যন্ত আমাৰ অনুষ্ঠান শেষ। এতিয়া কথাটো হৈছে এনেকুৱা, আমাৰ মানে এইটো এটা অতি পিছপৰা ট্ৰাইবেল ডমিনেটেড এৰিয়া। আমাৰ ইয়াতে মাইনৰিটি ৰিলিজিয়াছ মাইনৰিটি এৰিয়াৰ মাইনৰিটি এৰিয়াও হয়, আৰু ইয়াৰ সমিতিভাৱে আমাৰ এই জনসাধাৰণে এই অনুষ্ঠানটো বহুত কষ্টেৰে আজিৰ পৰা 25 বছৰ আগতে স্থাপন কৰিছিল, আৰু 2013 চনত প্ৰতিষ্ঠা হোৱাৰ পাছত বিদ্যালয়খন ক্ৰমশঃ এতিয়া আগবাঢ়ি গৈ আছে। আৰু যিহেতু বিদ্যালয়খনৰ ইতিহাস আমি লিপিবদ্ধ কৰিবলৈ হ'লে কিছুমান দিনৰ আমাৰ স্মৰণ কৰিব লগা হয়, আৰু ইতিহাস আমি ক্ৰিয়েট কৰিব লগা হয়। তেনেহ'লে আমি এখন স্মৃতিগ্ৰন্থ আমি আজি ইয়াত অনুষ্ঠান কৰাইছোঁ আমাৰ বিশিষ্ট শিক্ষাবিদসকলক। আমি ভাবোঁ আমাৰ এই স্মৃতিগ্ৰন্থখনে আমাৰ বিদ্যালয়ৰ ইতিহাস লিপিবদ্ধ কৰিছে, আৰু ইয়ে আমাৰ বিদ্যালয়খনৰ অতীতক কৰি ভৱিষ্যতৰ যুৱ প্ৰজন্মক আগবঢ়াই